Well, হঠাতে কন্টেক্ট নোহোৱা হৈ গলে ইট ইজ ৰিয়েলি ডিফিকাল্ট মানে কিবা যদি প্ৰব্লেম হয় আপোনাৰ এটলিষ্ট মেক শিওৰ যে কাৰোবাৰ থ্ৰু দি আপুনি আপোনাৰ লাভড ওৱানক জনাই দিব পাৰে যে হোৱাট ইজ ৰং কাৰণ আপুনি যেটো সিচুৱেশ্যনত থাকে সেইটো হয়তো আমি বুজি নাপাম বা আপোনাৰ লাভড ওৱানে বুজি নাপায় সো বহু ধৰণৰ এজাম্পশন আহি যায় কি হল কোড গল মুক এৰি গল এই তেতিয়াই প্ৰব্লেম ষ্টাৰ্ট হৈ যায় সো যদি আপুনি নিজে ক'ব নোৱাৰে এটলিষ্ট মেক শিওৰ কেনে বাকি যদি আপুনি আপোনাৰ লাভড ওৱানক জনাই দিব পাৰে যে হোৱাট is the problem তেতিয়া হয়তো তেওঁ অকমান শান্তিৰে থাকিব পাৰিব but yes of course you will also have to understand যে যদি কিবা problem আহি যায় ৰিলেশনশিপটোত আৰু যদি তেওঁ কন্টাক্ট কৰিব পৰা নাই তেতিয়া হলে সেইখিনি ধৈৰ্য সেইখিনি পেশেন্স থাকিব লাগিব সেইখিনি ট্ৰাষ্টটো থাকিব লাগিব but yes I understand লভত এই ধৈৰ্য বস্তুটোই নাথাকে কাৰণ হঠাৎ মানুহজন নোহোৱা হৈ গলে বা মানুহজনী নোহোৱা হৈ গলে চিন্তা এটা আহে গতিকে মিউচুৱেলি সেইটো বস্তু সলভ কৰিব লাগিব কেনেবাকৈ আপুনি আপোনাৰ লাভড ওৱানক খবৰটো দিয়াব লাগিব বা আপুনি হয়তো ধৈৰ্য ধৰিব লাগিব যে আপোনাৰ লাভড ওৱানে নিজে আপোনাক কন্টেক্ট কৰক সো এনেকুৱা যদি কেতিয়াবা আপোনাৰ লাইফত হৈছে বা হৈ আছে কনসিডাৰ ইট এজ এ টেষ্ট এণ্ড প্ৰিপেয়াৰ ফৰ ইট 93.5 ৰেড এফএম বজাতে ৰহো